তো আজি মই গৈ আছোঁ, ক'ত গৈ আছোঁ এতিয়া নকওঁ বাৰু, পিছত ক'ম। তো ভিডিঅ'খন বাৰু বহুত ধামাকা হৈ আছে বাৰু। আৰু ৰাতিপুৱা এতিয়া বাজিল 6:20। তো মই ৰেডি, সম্পূৰ্ণ ৰেডি একদম। তো গৈ আছোঁ বাৰু। চাওক এতিয়া চাওক, বেলি মানে ইমানলৈকে মানে পোহৰটো হোৱা নাই। আৰু আমাৰ এইখন ফিল্ড, আৰু আমাৰ এইফালে ঘৰটো দেখা যায় বাৰু অলপ অলপকৈ। এইটো ঘৰ, এই ৰাস্তাটো, এইটো ৰাস্তা দি গ'লে ঘৰটো পাই যাম। তো ক'ত গৈছোঁ, কি কাৰণত গৈ আছোঁ, সকলোখিনি ভিডিঅ'ত বাৰু গম পাব বাৰু। মানে পাৰ্ট কৈ দিম বাৰু। মানে যিমান দিনলৈকে থাকোঁ তাতে মানে ভিডিঅ' বাৰু পাই থাকিব আপোনালোকে। তো চাই থাকক বাৰু। তো মই কৈ আছোঁ, এই যে এইজনে হয় মানে তাৰ মানে দেউতাটো মানে বেলেগ টটো লৈ গৈছে এতিয়া। মানে সি মানে আৰু এখন আছে, দুখন টটো, মানে দুখনৰ পিছত এখন মানে আনি দুখন টটো ওলাই আহিল। টটো ড্ৰাইভাৰ বহিলোঁ বাৰু। আমি দুজন যাম, দুজনো মানে এজন মানে অহা নাই বাৰু, আছে আৰু মানে তাৰ লগত মানে অলপ মানে মই আগত যাওঁ, তাৰপিছত মানে সি মানে আহিব, একেলগে যাম দুজনে। তাৰপিছত বন্ধুসকল চাক কৰা মই আছোঁ, দুজনে গৈ আছোঁ বাৰু। বন্ধুসকল আমি গোসাইগাঁৱত মানে উইংগাৰত উঠিলোঁ বাৰু। শংকৰ আৰু মই দুজনে আছোঁ। গোসাইগাঁৱৰ টাউনখন চাই লওক, ৰাতিপুৱাৰ দৃশ্য। তাৰপিছত বন্ধুসকল চাওক, এইখন পোষ্টাৰ হ'ল আমাৰ AC বাছৰ। যদি কোনোবা যদি গুৱাহাটীতে যাব বিচাৰে AC বাছত যাব পাৰিব, কণ্টেক্ট নম্বৰ আছে, চাই লওক। বন্ধুসকল এইখন ঠাইখন বা কি কয় নাজানো বাৰু, কিন্তু টাৰ্ণিংটো চাওক, ৰাস্তাৰ টাৰ্ণিং চাওক, ৰাস্তাৰ টাৰ্ণিংটো এনেকুৱা টাৰ্ণিং মানে বহুত খাতাৰনাক টাৰ্ণিং। বহুত টাৰ্ণিং এইটো। যদি ওপৰৰ পৰা যদি ড্ৰোন কেমেৰা যদি লোৱা যায়, ইমান ধুনীয়া চিন হ'ব। এইবিলাক বস্তু খাইছেনে বন্ধুসকল? পিছত বন্ধুসকল চাওক, ৰাতিপুৱাই পুৱাই মানে দতমাৰ মানে ভিৰ কেনেকুৱা। সেইটো দতমা বজাৰ পাই গ'লোঁ বাৰু। চাওক দতমা বজাৰত মানে ফুলৰ দোকান দিছে এখন, এইখন ফুলৰ দোকান চাওক। এই ফুলবিলাক মানে মই মানে ঘৰত মানে লৈ যাব বিচাৰোঁ, কিন্তু আমাৰ ঘৰত যিহে ছাগলী মানে এদিনতে ধ্বংস কৰি দিব, সেইকাৰণে ফুলবিলাক লৈ নাযাওঁ আৰু। কমলা চাওক, কমলাৰ দোকান। তাৰপিছত বন্ধুসকল আমি পাই গ'লোঁ কোকৰাঝাৰ পাই গ'লোঁ বাৰু। তো মানে কথাটো কৈয়ে দিওঁ, আমি মানে গৈ আছোঁ, গুৱাহাটী গৈছোঁ। তো কোকৰাঝাৰত মানে প্লেটফৰ্মত আহিলোঁ বাৰু। মানে গোসাইগাঁৱত আহিছিলোঁ, গোসাইগাঁৱত মানে ট্ৰেইনখন মানে দেৰি আছে, সেইকাৰণে আমি কোকৰাঝাৰলৈকে আহিলোঁ। এতিয়া কোকৰাঝাৰৰ পৰা আমি উঠি যাম। তো বন্ধুসকল চাই থাকক, প্লেটফৰ্মত যাওঁ, প্লেটফৰ্মত যাই পেলাই লগ পাই আছোঁ। তাৰ আগতে কিবা এটা খাই লওঁ বাৰু, আগতে একো খোৱা নাই। তো এখন হোটেলত সোমোৱাৰ পিছত মানে কিবা এটা মানে খাই প্লেটফৰ্মত যাম বাৰু, লগ পাই আছোঁ। তাৰপিছত বন্ধুসকল এখন হোটেল সোমাই আহিলোঁ। এইখন কোকৰাঝাৰ মানে আমাৰ যিবিলাক মানে গাড়ী আহে গোসাইগাঁৱৰ পৰা, গাড়ীবিলাক য'ত ৰাখে, অভাৰব্ৰিজৰ তলত ৰাখে বাৰু। তো এইখন মানে অভাৰব্ৰিজৰ অলপ মানে আগফালে আহিলে মানে এইখন হোটেল পাই যায় বাৰু, বহুত ধুনীয়া। গৰমৰ দিনৰ কাৰণে ACও লগা আছে, শংকৰ আছে এইফালে। তাৰপিছত বন্ধুসকল পৰঠা আহি হ'ল, চব্জি, চাটনি, শংকৰ এইফালে খাই আছে। তাৰপিছত ময়ো খাওঁ আৰু। পিছত বন্ধুসকল আমি খোৱা বোৱা কৰিলোঁ বাৰু পৰঠা। এতিয়া মানে ডাইৰেক্ট মানে প্লেটফৰ্মত মানে গৈ আছোঁ। চাওক কিমান ট্ৰেইন ৰখি আছে, মাল ট্ৰেইন। আৰু চাওক কোকৰাঝাৰত আহি পালোঁ আমি। কোকৰাঝাৰ প্লেটফৰ্ম। আৰু আমাৰ যিখন ট্ৰেইন মানে আমি যিখনত উঠিম, সেইখন ট্ৰেইন মানে এতিয়ালৈকে আহি পোৱা নাই বাৰু, বহুত সময় আছে। তো ৰখি আছোঁ, অকল চাই থাকক মানে ট্ৰেইনৰ কাৰণে কিমান মানুহ অপেক্ষা কৰি আছে চাওক। আৰু এখন ট্ৰেইন আহি আছে বাৰু, ট্ৰেইনখন চাব নেকি? এই যিখন ট্ৰেইন আহি আছে,
হ'ল ৰাজধানী বাৰু, ৰাজধানী ট্ৰেইন হয় বাৰু। কোনোবাই যদি ৰাজধানী যদি উঠিব পাৰে উঠক বাৰু। ক'ৰবাত যদি যাবলগীয়া আছে, দিল্লী চিল্লী যাব যদি যাওক। ক'ৰবাত যদি উঠি আহিলোঁ বাৰু, মানে আগফালেদি যাওঁ। তাৰপিছত মানে টিকেট কটা আছে আমাৰ, টিকেটখন কাটিব লাগিব। যিহেতু আমি গুৱাহাটীলৈকে যাম বাৰু, গুৱাহাটী টিকেট কাটিব লাগিব। কাৰণ আজিকালি আৰু যি নিয়ম, কি কিবা লাগে নালাগে, মানে 2 বছৰৰ পিছত আজি মানে ট্ৰেইনত মানে জাৰ্ণি কৰি আছোঁ গুৱাহাটীলৈকে। আৰু ইয়াৰ পৰা এটা মই চাবলৈ দি আছোঁ বাৰু, চাই থাকক। আৰু ইয়াৰ পৰা চাওক, কোকৰাঝাৰ প্লেটফৰ্ম আছোঁ বাৰু। তো টিকেট কাটিব লগা কাম আছে আমাৰ, টিকেট কাটিম। আৰু চাওক ইমান ধুনীয়া ধুনীয়া পেইণ্টিং কৰিছে, চাওক চাওক। তাৰপিছত বন্ধুসকল ইমান সময় ৰখি থকাৰ পিছত এতিয়া চাওক ট্ৰেইনখন আহিল। ট্ৰেইনখন আহিল বাৰু, এতিয়া মাত্ৰহে আহিলে। আৰু চাওক ট্ৰেইনত উঠিবলৈ গৈ আছোঁ বাৰু, চাই থাকক। ট্ৰেইনত বহুত ভিৰ, চাওক ট্ৰেইনত উঠাৰ কাৰণে মানুহ কিমান লাইন লাগি আছে, বহুত 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 মানুহ বাৰু। ট্ৰেইনত বহুত ভিৰ হৈ আছে। তাৰপিছত বাৰু উঠিলোঁ বাৰু, উঠিলোঁ বাৰু, ইয়াতে উঠোঁ। বহিছোঁ বাৰু বহুত সময়লৈকে, তো বঙাইগাঁৱলৈকে পালোঁ। এতিয়া আৰু আছে বহুত। তাৰপিছত বন্ধুসকল আমি আহি পালোঁ, বঙাইগাঁৱলৈকে পালোঁ বাৰু। তো আৰু বহুত সময় ৰখিব লাগিব। বঙাইগাঁও, নিউ বঙাইগাঁও হয় এইখন। আৰু চাওক এবাৰ দেখুৱাই আছোঁ বাৰু, আপোনালোকক দেখুৱাব পাৰোঁ, চাৰিওফালে চাওক। মানে এনেকুৱা মানুহ মানে বহুত আছে। ট্ৰেইনৰ চাওক, এটা হাত চাত ধুব পাৰিব, আৰু ইয়াত অলপ মানে চাব পাৰিব এনেকৈ। চাওক বন্ধুসকল, আপোনালোকে হয়তো ভাবি থাকে যে ট্ৰেইনত পানী যে ইমান খৰচ হয়, কেনেকৈ সোমায়। চাওক কেনেকৈ পানী সোমাইছে। এই যে এইবিলাক ডাঙৰ ডাঙৰ পাইপ আছে বাৰু। আৰু চাওক এই যে খুৰাজনে মানে কাম কৰে এইবিলাকৰ, মানে ট্ৰেইনত কিবা মানে কাম কৰে, চাকৰি কৰে বাৰু। তো কেনেকৈ পানী সোমায়, ইয়াতে মানে বহুত পানী আছে বাৰু। আৰু এই পানী মানে এইফালে সোমাই আছে, চাওক। মানে এটা হালধীয়া পাইপ হয়, মানে বহুত পানী সোমাই আছে। তো ইয়াৰ পৰাই আমি মানে সকলোৱে মানে লেট্ৰিন বাথৰুম, তাৰপিছত মানে হাত চাত ধুবৰ কাৰণে ইয়াৰ পৰাই পানী পাওঁ আমি। আৰু বন্ধুসকল চাওক, ওপৰত যিটো কাৰেণ্ট তার দেখা পাইছে, বৰ্তমানলৈকে গাড়ীখন মানে কাৰেণ্ট তাৰেৰে গৈছে। কাৰেণ্ট তার দি যাইছে না, মানে কাৰেণ্ট তার দি গৈ আছে বাৰু। বন্ধুসকল মই মানে কাৰেণ্ট তাৰৰ কথা ক'লোঁ, আপোনালোকৰ ওপৰত দেখা পাইছে বাৰু। তো এই কাৰেণ্ট তার মানে বৰ্তমান এইখন ট্ৰেইন মানে কাৰেণ্ট দি চলোৱা নাই। মানে আগতে এখন ট্ৰেইন মানে দেখিছিলোঁ, মানে সেইখন মানে কাৰেণ্ট দি চলি আছিল, এইখন মানে ডিজেলে চলি আছে বাৰু। এতিয়াহে মানে ট্ৰেইনখন মানে এৰিলে। অকল চাওক মানে ট্ৰেইনখন কেনেকৈ মানে বেকা হৈছে, চাওক মানে টাৰ্ণিং। বহুত ধুনীয়া লাগিছে না বন্ধুসকল, চাওক চাওক বন্ধুসকল। মানে এটা বস্তু চাওক, এই টেংকিবিলাক চাওকচোন। ট্ৰেইনৰ এইটো মানে গেছৰ টেংকি না তেলৰ টেংকি হয় নাজানো বাৰু। মানে মুঠতে গেছ নহ'লে কেৰাচিন তেল নহ'লে পেট্ৰল, যিকোনো এটা আছে বাৰু। তো এই টেংকিবিলাক যদি এটা যদি লৈ যাব পাৰিলোঁ হয়, লৈ যাই পেলাই মানে লেট্ৰিনত যদি এটা যদি টেংকি বনাব পাৰিলে হয়, গাঁৱৰ মানুহ যিমানে আহক না কিয় লেট্ৰিন পায়খানা কৰক, মানে ভৰ্তি নহয়, ইমান ডাঙৰ চাওক। তাৰপিছত বন্ধুসকল আমি মানে অলপ মানে ৰখিলোঁ বাৰু, মানে ট্ৰেইনখন ৰখি দিলে। তো ময়ো নিচত আহিলোঁ বাৰু বাহিৰত। আৰু চাব নেকি ট্ৰেইনৰ তল ভাগখন চাব নেকি, চাকা ট্ৰেইনৰ চাকা। তাৰপিছত বন্ধু চাওক এইবিলাক চাওক, ইমান ডাঙৰ ডাঙৰ, সৰু সৰু নহয়। আৰু সেইটো চিকচিকাটো এইটো ডিছ ব্ৰেক নেকি। আৰু ট্ৰেইনৰ বাৰু ABS নাই বাৰু, ডাইৰেক্ট ডিছ। তাৰপিছত চাওক তল ভাগখন কেনেকুৱা। আৰু এইটো চিৰি, এই চিৰিটো এনেকৈ উঠিব লাগে। চাওক এখন ট্ৰেইন আহি আছে, চাওক কিমান স্পীডত আহে। চাওক
ভাবি আছে যে মানে লেট্ৰিনবিলাক কেনেকুৱা আছে ট্ৰেইনৰ, তো মই দেখুৱাই আছোঁ বাৰু, চাই থাকক। যে এইবিলাকৰ লেট্ৰিন, তাৰপিছত এইটো পানী, আৰু এইবিলাক এখন আইনা এখন আছে। আইনাখনতে আৰামছে আপুনি মুখ চুখ হাত মুখ চব মানে ফ্ৰেছ কৰিব পাৰিব বাৰু। চাওক লেট্ৰিনটো এইটোৱেই, আৰু কিছুমানে বাৰু চাওক ভিডিঅ' খাইছে। তো এইটোৱে আছিল ট্ৰেইনৰ লেট্ৰিন, আৰু একো নাই বাৰু ইয়াৰ ফেচিলিটি, লাইটো আছে। তাৰপিছত বন্ধুসকল মই আহি পাই গ'লোঁ ৰঙিয়া ষ্টেচন পালোঁ বাৰু। আৰু ৰঙিয়াৰ পিছত পাম এতিয়া আপোনাৰ কামাখ্যা পালে আমি গুৱাহাটী পাই গ'লোঁ আৰু বেছি দূৰ নাই আৰু। ৰঙিয়া পাইছোঁ বাৰু, চাওক ৰঙিয়া জংচন ষ্টেচন, ট্ৰেইনখন ৰখি আছে। আৰু চাওক এইফালেও বহুত দূৰলৈকে মানুহ আছে, এইবিলাক অভাৰব্ৰিজ আছে বাৰু। তো বন্ধুসকলে এইখন ট্ৰেইন চাওক, এই ট্ৰেইনখনত মই ঘটনাটো কৈ আছোঁ বাৰু। চাওক মানে বন্ধুসকলে এইখন এখন মাল ট্ৰেইন আছিল বাৰু। তো চাই থাকক অলপমান, পিছত মই কৈ আছোঁ ঘটনাখিনি। মানে ঘটনাখিনি কেনেকুৱা হ'ল বন্ধুসকল মই মানে কৈ আছোঁ। মানে যিখন ট্ৰেইন আমি উঠিছোঁ সেই ট্ৰেইনখন মানে ষ্টেচন নোপোৱাৰ আগতে মানে আগফালে অলপমান ৰখি দিলে। তো কিয় ৰখি দিলে মানে তাৰ আগফালে এখন ট্ৰেইন আহিছিল, অলপ মাল ট্ৰেইন আহিছিল। আপোনালোকে যিখন মই দেখিছে আগতে সেই ট্ৰেইনখন আহিছে, মানে আহি পিনে মানে গাড়ী আহি আছে, মানে ষ্টেচন মানে একো কৰা নাই। তো আগফালে আহি পিনে মানে অলপমান আগতে মানে এটা লাইন আছে, তো এটা লাইন মানে আছে। তো এটা লাইনৰ কাৰণে গাড়ীখন মানে কি হ'ল আমাৰখন আগতে ৰখি দিলে। ৰখি দিয়াৰ পিছত মানে দেখিলে যে এটা লাইনতো মানে দুখন গাড়ী আহিবই নোৱাৰে। তাৰপিছত কি হ'ল মানে যিখন মানে মাল ট্ৰেইনখন আছে সেইখন অলপ মানে বেক কৰি পিছুৱাই লৈ গ'ল। তাৰপিছত মানে ষ্টেচনত ডাবল লাইন হৈ গ'ল, তাৰপিছত আমাৰখন পাৰ হৈ গ'ল। তাৰপিছত এইখন মানে পিছত গ'ল, এনেকুৱা ঘটনাটো এনেকুৱা হ'ল আৰু সেইখন অলপমান ৰখিলে আৰু। তাৰপিছত বন্ধুসকল আমি লাহে লাহে পামেই আৰু। এইখন চাওক এখন পাহাৰ দেখুৱাইছে বাৰু, পাহাৰখন দেখা পাইছেনে বাৰু? বহুত দূৰতে হয়, মই জুম কৰি দেখুৱালোঁ আপোনালোকক। আৰু বেছি দূৰ নাই বাৰু, অলপমান পিছত আমি পাই যাম। পিছত বন্ধুসকলে এটা চাওক, এটা ভিউ দেখুৱাওঁ আপোনালোকক। চাওক কি ধুনীয়া, চাইছেনে বন্ধুসকল? চাওক আৰু ট্ৰেইনৰ মানে ইঞ্জিনটো চাব নেকি? আগফালে চাওক, এইটো ট্ৰেইনৰ ইঞ্জিন। আৰু মই কিমান দূৰ আছোঁ চাওক, মানে পূৰা একদম ভাজ হৈ গৈছে। চাওক ধুনীয়া লাগিছে বন্ধুসকল। তো ইয়াৰ পিছত আমি পাই যাম শৰাইঘাট দলং পাই যাম। ৰখি থাকক অলপমান। এইখনে হ'ল পাহাৰখন চাওক বাৰু বন্ধুসকল। এই যে পাহাৰৰ ওপৰত মানে এইটো কি বা মানে বুদ্ধদেৱৰ মূৰ্তি বনাইছে। অলপমান পিছত কামাখ্যা পাম বাৰু। আৰু চাওক এজন মানুহে মানে সময় পোৱা নাই, দাঢ়ি মানে কাটি আছে, ইমাৰ্জেঞ্চি। বন্ধুসকল এইটো চাওক, মানে এই ঘৰটো চাওক, মানে ওপৰৰ পৰা দূৰৰ পৰা চালে এইটো মানে কেনেকুৱা দেখা যায়, মানে পানী মাছ আছে, পানী মাছ, এই পানী মাছৰ দৰে দেখা যায়। কাছ বুলি কয় যে এনেকুৱা দেখা যায়। এইটো ষ্টেডিয়াম হয় বাৰু। চাওক মানে ফুটবল খেলাৰ ফিল্ড, ক্ৰিকেটৰ ফিল্ড, এইটো ক্ৰিকেট খেলাৰ ফিল্ড। এইখন চাওক কি ধুনীয়া চাফ চিকুণ। তাৰপিছত বন্ধুসকল চাওক আমি মানে ব্ৰহ্মপুত্ৰ ব্ৰিজত সোমালোঁ বাৰু। ব্ৰহ্মপুত্ৰ ব্ৰিজৰ ওপৰত আছোঁ বৰ্তমান। আৰু চাওক ব্ৰহ্মপুত্ৰ নৈখন চাওক, তলৰ পৰাই চাওক, মানে ট্ৰেইনৰ পৰা ইমান ভালদৰে দেখা নাযায় বাৰু। মই অলপ বহিলোঁ, তলৰ পৰা চাওক ইমান পানী। আৰু সৌখন এখন আছে, দুখন ব্ৰিজ আছে ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত। আৰু এইফালে পৰা চালে কিছুমান পাহাৰ দেখা পোৱা যায় আৰু। কামাখ্যাত পাই গ'লোঁ আৰু কামাখ্যাত চাওক এইটো অভাৰব্ৰিজৰ ওপৰতে আমি গাড়ী ট্ৰেইন গ'ল। আৰু তলফালে যে ৰাস্তা, এখন অভাৰব্ৰিজ আছে। এইবিলাক চাওক, এইবিলাক বিল্ডিং মানে নতুনকৈ বনাই আছে কিছুমান। এইকেইটা বিল্ডিং বনাই আছে, নতুনকৈ বনাই আছে। বন্ধুসকল মানে সকলোখিনিত দেখুৱালোঁ, মানে কেনেকৈ আহিলোঁ কি কৰোঁ দেখুৱালোঁ। কিন্তু মানে মই যে ট্ৰেইনৰ যে বেছিভাগ ছিটবিলাক মই দেখুওৱা নাই বাৰু, মানে কেনেকৈ মানে বেছিভাগ কেনেকুৱা দেখা নাই বাৰু। সেইখিনি চাওক এতিয়া মানে বেছিভাগ এনেকুৱা হ'ব, মানে এইখন এখন আছে,
তাৰপিছত এখন এইখন আছে আৰু তলত এখন আছে, মানে তিনিখন মানে চিট আছে। সকলো ট্ৰেইনত নাথাকে বাৰু, কিছুমানত থাকে, মানুহে এনেকৈ গৈ থাকে, কিন্তু অহা যোৱা কৰে। সেইখিনি আছে আৰু ফেনো চলি আছে, গৰমৰ দিনত ফেন চলিব বাৰু, ফেনো আছে। এইটো চাওক বাৰু, বহুত চিট এখন আছে, এইফালে এখন আৰু এইফালে ওপৰত এখন, তলত এখন, তাৰপিছত আৰু তলত এখন, মানে মিডিলত আৰু এখন আছে। এইখিনি আচলতে ট্ৰেইনৰ ভিডিঅ' চাওক। আৰু মানে বহুত মানুহো আছে বাৰু, আজি মানে ইমান ভিৰ নাই বাৰু, মানে মাজতে কিছুমান মানে সময়ত বহুত মানে ভিৰ থাকে। বৰ্তমান মানে কৰোণাৰ ছিজন, তাৰ কাৰণে হ'ল। তাৰপিছত বন্ধুসকল আমি মানে কামাখ্যা পালোঁ বাৰু, কামাখ্যাতে মানে নামি দিওঁ, মানে বেছি গুৱাহাটীলৈকে নাযাওঁ আৰু। তো মোৰ বেগটো আছে, বেগটো মানে লৈ যাওঁ। তাৰপিছত এইজন এজন বন্ধু লগ পাইছোঁ বাৰু, একেলগে মানে এক্সাম আছে আমাৰ, কালি দেখা হ'ব। তাৰপিছত বন্ধুসকল আমি মানে কামাখ্যাতে নামি দিলোঁ বাৰু। তো এতিয়া এটা মানে কথা হ'ল কি, যে কামাখ্যাত নামিলোঁ, আমি মানে য'ত থাকিম তাতে মানে আমাৰ মানে থাকিম গণেশগুৰি ফালে। তো মানে এজন দাদাই ক'লে যে আমাক তোমালোকে মানে আহি আছে যদি মানে কামাখ্যাত নালাগে গুৱাহাটীত নামিব কৈছে। তো এতিয়া আমি আকৌ মানে যাওঁ, ট্ৰেইনখন ৰখি আছে বাৰু, আকৌ উঠো মানে গুৱাহাটীলৈকে যাওঁ। বন্ধুসকল এইখিনি চাওকচোন, মানে মানুহৰ ঘৰবিলাক চাওক, কিমান পাহাৰৰ ওপৰত মানে ঘৰ বনাইছে, মানে বহুত ওপৰলৈকে ঘৰ বনাইছে। এইফালে বহুত পাহাৰ, মানে গুৱাহাটী ষ্টেচন পোৱা নাই বাৰু, চাব আৰু অলপমান। তাৰপিছত বন্ধুসকল মই নামি আছোঁ ট্ৰেইনৰ পৰা। ট্ৰেইনৰ পৰা নামিলোঁ বাৰু, এয়া চাওক গুৱাহাটী ষ্টেচন, মানে বহুত মানুহ নামিলে বাৰু, এয়া চাওক। তাৰপিছত বন্ধুসকল আমি গৈ আছোঁ বাৰু, গৈ আছোঁ মানে প্লেটফৰ্মটো চাব নেকি, চাওক। এইটো গুৱাহাটী প্লেটফৰ্ম, বহুত ডাঙৰ হয় বাৰু। কিছুমান ৱেইটিং ৰুম আছে, ৱেইটিং ৰুমলৈ আপোনালোকে হয়তো ৱেইটিং ৰুমত টিকেট কাটিলে মানে ৱেইটিং ৰুমত ৰেষ্ট ল'ব পাৰিব বাৰু। মানে আমাৰ অসমৰ নৰ্থ ইষ্টৰ মানে গুৱাহাটী প্লেটফৰ্মটোৱে হ'ল সকলোতকৈ ডাঙৰ। চাওক টিভি লাগি আছে, আৰু আমাৰ মামা হেমন্ত মামা চাওক কিমান ফটো। আৰু আমি যিখন ট্ৰেইন আহিলোঁ এইখন ট্ৰেইন এইখনেই হয়, চাওক বহুত মানুহ আছে বাৰু, বহুত মানুহ গৈ আছে চাওক। তাৰপিছত বন্ধুসকল চাওক, মই গুৱাহাটীত আহিলোঁ আৰু লিফ্ট দিছে গুৱাহাটীত বৰ্তমান, আগতে নাছিল বাৰু, মানে নতুন সকলোবিলাক বনাইছে বাৰু। চাওক মই উঠি আছোঁ, গৈ আছোঁ, উঠিলোঁ বাৰু, বহুত ধুনীয়া চাওক। আৰু গৈয়ে আছোঁ ওপৰলৈকে, মানুহ বহুত গৈ আছে, বহুত ভাল হৈছে বাৰু এইটো ছিষ্টেম। আৰু পাই গ'লোঁ আৰু অলপমান, পাই গ'লোঁ বাৰু, চাওক বহুত ধুনীয়া প্ৰচেছ। বন্ধুসকল মানে আহিলোঁ, এতিয়া মানে চাওক এইফালে চাওক ইমান ফটো, এইফালে বহুত মানুহ, টিকেট কাউণ্টাৰ আৰু এলাচ মাৰি আছে। তাৰপিছত বন্ধুসকল মানে কোনোমতে ভিতৰৰ পৰা ওলাই আহিলোঁ বাৰু, মানে বহুত মানে গেট বন্ধ কৰি দিয়া আছিল। তো আমি কিয় মানে ইমান সময় অপেক্ষা কৰিলোঁ, মানে ঘটনাটো পিছত ক'ম বাৰু, শুনিব। গুৱাহাটী প্লেটফৰ্ম আৰু আমি গৈ আছোঁ এইফালে, তাত বহুত অটো ৰখি আছে বাৰু। তাৰপিছত বন্ধুসকল আমি মানে আহিলোঁ, মানে গোটেই দিনটো খোৱা নাই বাৰু, ট্ৰেইনতে আছিলোঁ, সেইকাৰণে খাবলৈ গৈছিলোঁ আছে। আৰু ইয়াৰ দাম ল'লে চাওক টকা হৈছে বাৰু, 320 টকা, মাত্ৰ এবাৰে পাম বাৰু। শংকৰো খাই আছে বাৰু, তো খাব আৰু অলপমান লগ পাই আছে। তাৰপিছত বন্ধুসকল আমি খোৱা বোৱা কৰিলোঁ বাৰু, এইটো হোটেলতে খালোঁ, শেষ কৰিলোঁ। তাৰপিছত এটা বস্তু চাওক, এই যে বগাবিলাক চাইছে বন্ধুসকল, ইয়াৰ পৰা চোৱা নাযায় বাৰু, মই ওচৰত যাই পেলাই দেখুৱাই আছোঁ, চাই যাওঁ এই বস্তু চাওক, পানী চাওক কি ধুনীয়া মজা লাগছে না, চাওক চাওক।
কেনেকুৱা লাগিছে চাওক কমেণ্ট কৰি জনাব বাৰু বহুত ধুনীয়া লাগিছে না তাৰপিছত বন্ধুসকল আমি মানে য'ত থাকিম তাতে ৰুমটোত আহি পালোঁ বাৰু তো মানে এইটো হ'ল মানে গুৱাহাটী মানে ভেটেনাৰী মানে মেডিকেল ডিপাৰ্টমেণ্টৰ হয় আমি মানে ফ্ৰী থাকিম মানে 1 টকা পইচা পাতি নালাগে বাৰু ফ্ৰী একদম পূৰা ফ্ৰী তো ভিডিঅ'খন বেছি দীঘলীয়া নকৰোঁ বাৰু যদি ভিডিঅ'খন ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব আৰু কাৰণ আজি বহুত পৰিশ্ৰম হ'ল আপোনালোকৰ কাৰণে ভিডিঅ'খন বনাইছোঁ বাৰু আৰু মানে যিসকলক ভাল লাগিব বাৰু কমেণ্ট কৰিব সকলোৱে কমেণ্ট কৰিব বাৰু তো বেছি দীঘলীয়া নকৰোঁ বাই বাই আজিৰ কাৰণে লগ পাই আছোঁ আৰু অহাকালি মানে নেক্সট ভিডিঅ'ত লগ পাম বাৰু কাৰণ বহুত ধামাকা ভিডিঅ' বনাম বাৰু আৰু তো বাই বাই আজিৰ কাৰণে